আছে তহঁতিও আছে আমি এতিয়া কোনে যাবলৈ আছে এইটো লগত আছে সঞ্জয় বন্ধু মোৰ চিনি পায়ে মানে মোৰ লগৰ হয় প্ৰায় বহুত আগৰ পৰা এইকেইটা এইটো প্ৰদীপ হাই কৈ দে প্ৰদীপ আৰু আমাৰ এইফালে গুলুদা আছে এইটো ডাইৰেক্টৰ এতিয়া বৰ্তমান আমি মৰিয়নি ষ্টেচনত আছোঁ আৰু আমি যাম পুনে পুনেত অলপ কাম আছে মানে আমাৰ মই গুৱাহাটীতে আছিলোঁ বহুত দিন গুৱাহাটীৰ পৰা আৰু পঠিয়াইছে এতিয়া পুনেলৈ যাব লাগিব আৰু এইকেইটা লগৰকেইটা আছে লগত দাদা আছে আৰু এইটো সঞ্জয় এইফালে ফোন কৰি আছে আৰু এইফালে চাই থাকক ব্লগটো দিল্লীলৈকে আমি কৰিম তাৰপিছত তাৰ পৰা সেইফালে আৰু বেলেগ এটা ব্লগ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ তো চাই থাকক তো আমি পাই গ'লোঁ ফাইনেলি আমি পাই গ'লোঁ ট্ৰেইনত এতিয়া উঠিলোঁ অলপ আগত আৰু মোৰ ছাইডত পাইছে সঞ্জয় আৰু বাকী কেইজনী মানে এইফালে 4টামান ডবা পাৰ হৈ পিনি সিহঁতৰ ৰুম আছে মানে কি হ'ল আমাৰ চিট এইটো নহয় সিহঁতৰ তাত আছে কাৰণ ইয়াত ছোৱালী দুজনী আছিলে তো ইয়াত অকল জেণ্টছ আছিলে সেইটো কাৰণে আমি তাত সিহঁতক পঠিয়াই দিলোঁ আৰু সিহঁতৰ চিটত আমি গুচি আহিলোঁ সঞ্জয় আৰু মই আছোঁ বাকী কেইজনী তাত আছে আৰু প্ৰদীপ তাত আছে আৰু এতিয়া আমি বৰিং লাগিছে দুটাই আছোঁ যদিও আৰু ছোৱালীকেইজনীৰ কাৰণেতো ইমানটো কৰিবলৈ লাগিবই তো আমি এতিয়া শুম ভাবিছোঁ আৰু ৰাতিপুৱা আমি ভিডিঅ' ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম তো গুড নাইট বাই বাই চৌগীয়া নাই হোৱা ঠিক আছে বাই বাই তো আমি এতিয়া ক'ত পালোঁ বাইক গুৱাহাটী পাৰ হৈ গ'লোঁ ৰাতিপুৱা মানে শুই উঠোঁতে মই গুৱাহাটীত ষ্টেচনত ৰৈ আছিলে আৰু এতিয়া গৈ আছে তো ৰাতি তেনেকুৱা একো ভিডিঅ' কৰিব পৰা নহ'ল কাৰণ আমি ঠাণ্ডা বহুত আৰু সেইফালৰ পৰা আমি বহুত মানে দিনত বহুত কাম আছিলে কামখিনি মই কৰোঁতে মানে ভাগৰো লাগিছিলে সেইটো কাৰণে আমি সোনকালে আহি পিনি ইয়াত শুই গ'লোঁ যদিও মানে 12টামান বাজি গ'ল ন 12টামান বাজি গ'ল এইটো সঞ্জয় আৰু চকু জ্বলি গৈছে ন ৰঙা হৈ গৈছে চকু আৰু এতিয়াতো কোৱালিটি ইমান দিয়া মানে ভালকৈ দিয়া নাই যদিও আৰু অলপ পিছত অকণমান যদি ৰ'দ ওলায় তেতিয়া ভিডিঅ' কোৱালিটিটো অকণমান ভাল হ'ব চাগে তো মজা লাগিছে ন ঠাণ্ডা ন গৈ আছোঁ আমি এনেকুৱা লাগিছে যে কিমান আৰু কিমান আছে হয়নে কিমান আছে সোনকালে পালেই হয় তেনেকুৱা লাগি গৈছে এনেকুৱা লাগিছে ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झक जोरी क्यों ना सूरज की किरणें आने दे मेरे नींद अब चल जाने दे जो भी बीत ओ जगह ताने पे ताने दे उनकी सुने ना देख
देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बात আমাৰ ৰাতিপুৱা ৰাতিপুৱা ব্ৰেকফাষ্ট আহি গৈছে এইকেইটা কি দিছে গম নাপাওঁ আৰু এইটো কি দিছে হা এইকেইটা চচ দিছে চচ আৰু এইটো চেনি পেকেট চব পেকেট চেনি দিছে তাৰপিছত এইটো গাখীৰ দিছে আমুল কুল গাখীৰটো ইমান ডাঙৰ একোৱে নহয় মোৰ একোৱে নহ'ব আৰু এইকেইটা কি দিছে গম নাপাওঁ আৰু সেইকেইটা মতে ইংলিছ ভালকৈ নাজানো হয় নাই সঞ্জয় তাৰপিছত এইটো চচ তাৰপিছত ইয়াত কি আছে গম নাপাওঁ আৰু ইয়াত বোলে আমলেট আছে বুলি কৈছে দিছে আৰু কি দিছে গম নাপাওঁ কিন্তু মানে ফ্ৰীকৈ দিছে ন খাব লাগিব ন চাই লওঁ আৰু মানে চাই খাই আছে এইফালে চাব পাৰে চাব পাৰে কিন্তু এইকেইটা বস্তু মানে পেলাবলৈ নাই সেইকেইটা আহে আহি পিনি সিহঁতি লৈ যায় পেলাবলগীয়াটো মানে সুবিধাও নাই এইফালে আইনা লগা আছে এইফালে ক'ত পেলাব পাৰিম আমি খাই আছোঁ এইফালে সঞ্জয় আছে সঞ্জয় খাই আছে এইফালে মানে সি চাহ বনাই আছে চাহ বনাবলগীয়া হৈছে মানে গৰম পানীটো দি দিছে তাত গাখীৰ চাখীৰ চব এক্সট্ৰাকৈ আহিছে সেইখিনি আমি মিক্স কৰি পিনি খাব লাগিব বাটাৰ চামুচ পুৰা মানে পুৰা খাব পৰা নাই অথনি দিয়াৰ পিছতো আৰু এতিয়া আহি গ'ল এইকেইটা ভুজিয়া দিছে আৰু কি দিছে চিঙেৰা আছে আৰু এইটো কি হয় জানো চিনি নাই পোৱা আৰু চাহ দিব মানে চাহ নিদিয়ে গৰম পানী দিব আৰু লগত এইকেইটা চাহপাত আছে আৰু গাখীৰ এইটো যে অথনি দিছিলে আপোনালোকে গম পায় গাখীৰটো দিছে আৰু এইফালে সঞ্জয় আছে মই অথনি আমাৰ লগৰ কিজনী আছিলে সিহঁতৰ ওচৰত গৈছিলোঁ আৰু সেইটো সঞ্জয় এতিয়া খাই আছে মোক ফোন কৰি মাতিলে বোলে তোৰ খানা আহি গ'ল তোৰ গুচি আহ বুলি ক'লে তো মই গুচি আহিলোঁ ঠিক আছে খাই লওঁ তাৰপিছত আৰু আমি আগলৈ ভিডিঅ' বনাই আছোঁ আপোনালোকে চাব পাবই নিশ্চয় আমাৰ এতিয়া ৰাতি খানাও আহি গ'ল আৰু সঞ্জয় এইফালে মোবাইল টিপি আছে তাৰ খানা এইফালে আছে মোৰ খানা ইয়াত থোৱা আছে এতিয়া খাবলৈ মন যোৱা নাই আমাৰ ছাৰসকল আছে এইফালে ছাৰহঁতে খাই আছে মানে সিহঁতি ফৌজি হয় ফৌজিৰ কাম কৰে আৰু সঞ্জয় ফটো মাৰি আছে খানাৰ আৰু পানী বটল সেইটো দিছে লগত আৰু কিবা লাগে যদি মানে বিচাৰিলে দিব যদিও আমি যিমান দিয়ে খানাটো সিমানটোৱে শেষ কৰিব নোৱাৰোঁ আৰু বেছিটো বাদেই দিয়ক আৰু লোৱাটোতো বাদেই দিয়ক আৰু খালি এটাই দিগদাৰ হয় ইংলিছ ভালকৈ নাজানো ভালকৈ নপঢ়িলোঁ না সেইটোৱে প্ৰব্লেম আৰু ইংলিছো ভালকৈ নাজানো কোনটো কি হয় খোলাৰ পিছতহে গম পোৱা যায় যে এইটো মাংস বুলি তেনেকুৱা হৈ যায় খেলটো যদিও আৰু এতিয়া ৰাতি হৈ গ'ল এতিয়া শুই থকাই কাম আছে আৰু কি হ'ব ছাৰ তো গাইছ আমি ৰুম আহি পালোঁ এইটো ৰুমত 800 টকাকৈ এজনৰ পৰিলে আৰু সঞ্জয়টো এইফালে আছে আৰু মই বৰ্তমান এতিয়া আহি পাইছোঁহে অলপ আৰাম কৰি ল'ম তাৰপিছত টাউনফালে যাম তো সেইটো নেক্সট ব্লগ কৰিম কালি অলপ দিল্লী ফুৰিব লাগিব দিল্লীৰ পৰা টিকেট কৰি দিছে
তো ভিডিঅ'টো ইয়াৰ পৰাই মানে সমাপ্ত কৰিম বুলি ভাবিছোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত।